এনেকুৱা বৰফ পৰিছে যে গোটেই পৃথিৱীখন জিংগালালা হৈ গৈছে আজি মজা লাগিছে সব কি মজা লাগিছে এটা কাম কৰো ভাবি আছো বাহিৰলৈ ওলাই যাও মইতো সোয়েটাৰ পিন্ধি ৰেডি দিদি তুমি ৰেডি নে যাবলৈ হ্যাঁ একদম ৰেডি হৈ গৈছো এতিয়া বৰফ পৰিছে আমি এতিয়া পিছফালে জংগল আছে তো আমি ভিতৰৰ ফালে একদম নাযাও কিন্তু আমি বাহিৰে গৈ পেলাই তাৰে আমি ভিডিঅ' কৰিম চাও কেনেকুৱা লাগে এক্সপেৰিয়েন্স ইয়েস আমি গৈ আছো বৰফ চাবলৈ বহু দিনৰ পিছত বৰফ পৰিছে ইয়াতে ফিনলেণ্ডত আৰু টেম্পাৰেচাৰ আছে -3 -4 কিমান আছে টেম্পাৰেচাৰ -5 মান আছে নেকি -5 নে -4 এনেকুৱা আছিল মই আমি ৰাতিপুৱা চাওঁতে সো গৈ পেলাই চাওঁ এক্সপেৰিয়েন্স কৰো মই বেছি কাপোৰ পিন্ধা নাই মইতো সোয়েটাৰ পিন্ধিছো ভিতৰত এটা হাফ টি-শাৰ্ট আৰু ওপৰত মই জেকেট এটা পিন্ধি যাম তুমি কি কাপোৰ পিন্ধিছা কেটা লেয়াৰ জেকেটটো ধৰিলে 5টা লেয়াৰ লিনিয়া 5টা মান লেয়াৰ পিন্ধে মই মেক্স টু মেক্স 3টা লেয়াৰ টোটাল পিন্ধো তো মোৰ চলি যায় মোৰ খালি ভৰিত ঠাণ্ডা লাগে নহয় ইনক্লুডিং জেকেট তোমাৰ 4টা লেয়াৰ বেছি চলো বাহিৰলৈ যাও ওয়াও চাবি লৈ যা ইয়েস ওকে গ্যাস বন্ধ আছে তো আছে আমি হেবোৰ চিন্তা কৰোৱে সব জায়গা গ্যাস বন্ধ আছে মান কে টানি আছে দৰজাখন बोला তুমি बोला বৰফ দেখিছো এনেকা নহয় ফ্ৰান্সতো বৰফ পাইছো কিন্তু বৰফত জংগলৰ মাজে খোজকাঢ়াটো ফাৰ্ষ্ট টাইম এক্সপেৰিয়েন্স কিন্তু ঠাণ্ডাত ফাটি নগলে হয় আমাৰ এতিয়া বেছি নহয় মাত্ৰ -5 আমি ভাবিছো গাখীৰ অলপ লৈ আহিলে কুলফি বনাই পেলাই খাবও পাৰিলো হয় নট আ বেড আইডিয়া খালি মানুহে বনিলে হাইব আৰু নাই আমি চিৰিয়াছলি নকৰ ভাবি আছো বাট বেলেগ ধৰণৰ এক্সাইটমেণ্ট দে মানে কি হৈছে আমি শুনিছো আৰু ইমান মানে ৰখি আছিলো বৰফ কেতিয়া পৰিব এতিয়া যে ফাইনেলি পৰিব লৈছে Wow. Oh, Eetu. Wow. Milo. তুমি জুতা গ্ৰিপ থকা জুতা পিন্ধিছাতো বলা এইটো সাইডে গৈ আছো এইবিলাক ৰাস্তাত কি কৰে দেখিছে মানুহে ইয়াতে নিমখ দি দিয়ে নিমখ দি দিলে কি হয় এই জেগাবিলাকত বৰফ নহয় মানে এইবিলাকত আইচ হৈ নাযায় সো নিমখ দি দিলে তাৰমানে স্লিপাৰী নহয় এইখন চাওক আমাৰ পিছফালে এইখনে হৈছে আমাৰ ঘৰটো বিল্ডিঙৰ পিছফালে থকা জংগলখন এখন বহুত ডাঙৰ জংগল আৰু কাইণ্ড অফ এখন একচুৱেলি নেশ্যনেল পাৰ্কে হয় এছপু নেশ্যনেল পাৰ্ক বুলি কোৱা হয় আৰু নেশ্যনেল পাৰ্ক যদি ইয়াতে বাঘসিংহ নাই বাৰু চাগে কেতিয়াবা ৰেইনডিয়াৰ ওলাব পাৰে ইয়াতে এই হৰিণাৰ নিচিনা এটা বস্তু আৰু ৰেইনডিয়াৰ মই অসমীয়াত কি কয় মই ভালকৈ নাজানো ওয়াও কি ধুনীয়া স্নো পৰিছে মজা লাগি গৈছে এইটো দেখি পেলাই এই জংঘলবিলাক দেখি পেলাই এইটো সাইডে আৰু যেনেকৈ স্নোবিলাক পৰি আছে আৰু এই জংঘলবিলাক দেখি পেলাই আৰু যিটো বতৰ বৰ্তমান হৈ আছে সেইটো চাই পেলাই মোৰ সেই ষ্টপিং বাই উডছ ইন এ স্নো ইভিনিং বুলি এটা পয়েম আছে সৰুতে স্কুলত পঢ়িছিলোঁ ক্লাছ 8-9 মানত পঢ়িছিলোঁ নেকি নে হাই ছেকেণ্ডেৰীত পঢ়িছিলোঁ পাহৰিলোঁ সেই পয়েমটো মনত পৰি গৈছে মোৰ নেচাৰেল ক্ৰিছমাছ ট্ৰি দেখিছে দেখাই আছোঁ ৰ'ব নেচাৰেল ক্ৰিছমাছ ট্ৰি এইবিলাক নেচাৰেল ক্ৰিছমাছ ট্ৰি মই ভাবি আছোঁ এইবাৰ ক্ৰিছমাছৰ কাৰণে বাহিৰৰ পৰা কিনাতকৈ মই এনেকুৱা গছ এডালে কাটি লৈ যাম ইয়াৰ পৰা এনেকৈ গছ থাকিলে এনেকৈ কাটি নিব পাৰি তাৰমানে ফিনলেণ্ডত এনেকুৱা থাকিলে এইবিলাক কাটি নিব পাৰি বুলি মোক কৈছে মই নেটত চাব লাগিব এইটো এলাউড হয়নে নাই কিন্তু মই দেখিছোঁ মানুহে লৈ গৈ থকা আমাৰ বিল্ডিঙতো বহুতে এনেকুৱা ক্ৰিছমাছ ট্ৰি একচুৱেলি নেচাৰেল এনেকুৱা গছ লৈ গৈছে চ' মে বি আমি পাৰিম চাগে চাব লাগিব এবাৰ নেটত চাই ল'ব লাগিব পুলিচে ধৰিলে বেয়া কথা হ'ব
কেয়াৰফুলি মজা লাগিছে ইনষ্টাতে যাবা সেইফালে কেয়াৰফুল দে ডুব পালা নেকি চ' এইফালে আমি যদি গৈ থাকোঁ তেতিয়াহ'লে অকণমান আগত গৈ পেলাই ঘূৰি পেলাই আমি আমাৰ ঘৰটো পাই যাম আকৌ কিন্তু কথাটো যে এইটো অকণমান দূৰ হৈ যায় আৰু এতিয়া নাজানো পাইছেনে নাই কিন্তু বৰফ বহুত জোৰে হোৱা ষ্টাৰ্ট হৈছে চ' আমি যোনটো ৰাস্তা দি আহিছিলোঁ আমি সেইটো দিয়ে ঘূৰি যাম বিকজ সেইটোৰ সময়টো কম লাগিব কিন্তু কোনোবা দিনাখন আমি সেইফালে সময় থাকোঁতে আমি মানে বেছি ইমান যদি বৰফ ইমান জোৰে নপৰে আমি সেইফালে আপোনালোকক দেখাম এবাৰ পিছে আমি যেতিয়া ফাৰ্ষ্ট টাইম গৈছিলোঁ আপোনালোকক আমি এবাৰ এইটো চাইডে গৈ পেলাই হেৰাই গৈছিলোঁ কাৰণ এইফালে ইমান সোপা কনফিউজিং ৰাস্তা আছে আৰু ইয়াতে GPS এই ৰাস্তাবিলাক নেদেখায় মানে গুগল মেপত এই ৰাস্তাবিলাক চাব নোৱাৰি জংঘলৰ মাজৰ ৰাস্তাবিলাক চ' মই সেইদিনাখন ভাবিলোঁ মই হেৰালোঁ আমি সন্ধিয়া গৈছিলোঁ আমাৰ আন্ধাৰ হৈ গ'ল আমাৰ পুৰা আন্ধাৰ হৈ গ'ল সন্ধিয়া ওলাইছিলোঁ ৰাস্তা হেৰাই গ'ল লিনিৰ ভয় আৰু GPS কাম কৰে নে গুগল মেপ কাম কৰে নে ক'ত যাওঁ গুগল মেপত চাবই নোৱাৰি ৰাস্তাটো নেদেখায় আমি আজি হ'ল আৰু আজি আমাক যি আছে জংঘলত যি আহে তাহাঁতে খাই দিব মোনে কি কয় মোনে কৈছে ইয়াতে ৰেইনডিৰ ওলাব আমিহে খাব পাৰিম আমাক খাব নোৱাৰে মই পুৰা মেন ভাৰ্চেছ ৱাইল্ড মডত আহি গৈছিলোঁ একদম বেয়াৰ গ্ৰিলছ হৈ পেলাই মানে মই ভাবি আছিলোঁ কি কৰিব লাগিব জুই কেনেকৈ ধৰিম ভগৱানৰ নাম লৈছোঁ ভগৱানলৈ কৈছোঁ ভগৱান প্লিজ মোক ঘৰলৈ পোৱাই দিয়া মই ইয়াতে থাকিব খোজা নাই ৰাতিটো মোক একচুৱেলি হেৰাই গৈছিলোঁ পুৰা হেৰাই গৈছিলোঁ মানে সেইদিনা ফাৰ্ষ্ট আমি গম পালোঁ জংঘলত মানুহে হেৰালে কেনেকৈ হেৰাই একচুৱেলি যদিও ইমান বেয়াকৈ হেৰুৱা নাছিলোঁ ৰাস্তা আছিলে তথাপিও ৰাস্তাবিলাক ইমানেই কনফিউজিং ক'ত যায় 4-5টা ৰাস্তা বেলেগ বেলেগ চাইডে গৈ আছে আমি ভুল ৰাস্তাত খোজকাঢ়িলে মানে বেলেগ চিটি পাই যামগৈ মানে এনেকুৱা মানে বহুত কিলোমিটাৰ দীঘল ৰাস্তা আৰু ঘৰলৈ ঘূৰি যোৱাবলৈও সময় নাছিলে আমাৰ হাতত কাৰণ আমি অলৰেডি 4-5 কিলোমিটাৰমান অলৰেডি ৱক কৰি লৈছিলোঁৱে আৰু ঘূৰি যাবলৈ ইমানেই আন্ধাৰ হৈ গৈছিলে যে ঘূৰি যাব নোৱাৰি মানে একো দেখা নাপায় আৰু মোবাইলৰ টৰ্চ জ্বলাই কিমান দূৰ যাম চ' সেয়াই সেইটোৱে এতিয়া সেইকাৰণে আমি ভাবিছোঁ আজি এইটো ৰিস্ক নলওঁ তো সেইকাৰণে আমি যোনফালে আহিছিলোঁ আমি এতিয়া সেইফালে দিয়ে ঘূৰি গৈ আছোঁ সময়টো কম লাগিব আৰু বৰফ বহুত জোৰে ষ্টাৰ্ট হৈ লাগিছে এনেকুৱা নহয় আমি আগতে ষ্টৰি বুকছত পঢ়োঁ হা যেতিয়া ষ্টৰিজ পঢ়োঁ তাতে পঢ়োঁ এনেকৈ হোৱাইট ক্লাড মাউণ্টেইন তেনেকৈ কিবা কিবি পঢ়োঁ হা মানে মই কিছুমান ফিলিংছ থাকে বুজাব নোৱাৰি কেতিয়াও খালি এক্সপিৰিয়েঞ্চ কৰিলে গম পায় এইটো মোৰ কাৰণে এইটো তেনেকুৱা যে বুজাব নোৱাৰোঁ এক্সপিৰিয়েঞ্চ কৰিলে মই খুব এটা এক্সপ্ৰেছিভ নহয় কিন্তু মই বুজাব নোৱাৰোঁ মানে বেলেগ ধৰণৰ ফিলিং আহিছে এইটো আৰু মই জাষ্ট ৰিয়েলাইজ কৰিছোঁ যে হাতটো বহি দিলোঁ আমি আগতে যদি ফ্ৰান্সত আছিলোঁ ন ইমান এনেকুৱা বৰফ পৰা নাছিলে আৰু তাতে এনেকুৱা আমি ফৰেষ্টৰ এনভাইৰনমেণ্টটো পোৱা নাছিলোঁ মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ যে ফিনলেণ্ড বহুত নেচাৰেল কাণ্ট্ৰি হয় মানে একদম পূৰা নেচাৰে গোটেই চাৰিওপিনে জংঘল লেক মাজে মাজে সৰু সৰু চিটি আৰু সৰু ঘৰ যেনেকৈ সেই ঘৰটো দেখিছে ইয়াতে ফিনলেণ্ডত ঘৰবিলাক এনেকুৱা একচুৱেলি আমাৰ আছাম টাইপ ঘৰৰ নিচিনা এনেকুৱা ডুপ্লেক্স হাইফাই একদম মডাৰ্ণ ষ্টাইলৰ নহয় আছে এনেকুৱা ঘৰো আছে কিন্তু মষ্টলি যিবিলাক ঘৰ সেই তেনেকুৱা ঘৰ যিবিলাক ডিটাচ্ড হাউচ বুলি কোৱা হয় আমাৰ আছাম টাইপ ঘৰৰ নিচিনা জেনেৰেলি ডুপ্লেক্স নহয় কিন্তু আপোনালোকে সেইখিনিত কেইটামান ঘৰ দেখা পাইছিলে এইবিলাক ডুপ্লেক্স হয় আৰু মডাৰ্ণ কনষ্ট্ৰাকশ্যনৰ হয় মডাৰ্ণ ডিজাইনৰ ঘৰ হয় কিন্তু ইহঁতৰ যিটো ট্ৰেডিশ্যনেল ষ্টাইলৰ যিটো আমাৰ অসমত আমাৰ নিজৰ ষ্টাইল আছে ইহঁতৰ ষ্টাইলটো হৈছে এইটো এনেকুৱা টাইপৰ ঘৰ থাকে ইয়াতে ফিনলেণ্ডত আৰু ঘৰবিলাকৰ কালাৰটো দেখিছে এনেকুৱা ডাৰ্ক কালাৰ থাকে চ' বেছি ষ্টাইলিছ নহয় ঘৰবিলাক বাহিৰৰ পৰা দেখাত আমি ইয়াতে বৰফত থিয় হৈ থাকোঁতে অকণমান যদি এনেকৈ ফটো ভিডিঅ' তুলি চাওক হাতবোৰ ৰঙা হৈ ফ্ৰিজ হৈ গৈছে হা তাকো লেয়াৰ পৰিছে যোনবোৰ বলিউড এক্ট্ৰেছে এনেকুৱা বৰফত চিফন শাৰী পিন্ধি পেলাই শ্বুটিং কৰে তাহাঁতক মই হেডছ অফ দিছোঁ ইট ইজ নট আ মেটাৰ অফ জ'ক আই চেলিউট দ'জ ৱমেন আই চেলিউট দ'জ ফিমেল এক্টাৰ্ছ মানে মানি গৈছোঁ তাহাঁতক মানে বৰফ বুলি নহয় মানে এনেকুৱা ঠাণ্ডাত মানি গৈছোঁ ৱাও কি ধুনীয়া লাগিছে মোৰ বহুত ঠাণ্ডা লিনি বহুত ঠাণ্ডা লাগিছে হাত চাতো ঠাণ্ডা হৈ গৈছে লিনি অকণমান দৌৰি দিওঁ বোলা সি তাতকৈ অলপ দৌৰি যাওঁ অলপ গৰম উঠি যাব তেতিয়া ৰেডি ষ্টেডি দৌৰা ইমান শ্ল' কিয় দৌৰিছা নপৰা আহি থাকা পঢ়াটোতো পৰি গ'ল আজিৰ কোটাটো চেছ পঢ়াৰ মই পৰি গ'লোঁ না আজিৰ কোটা চেছ দৌৰা না চান্তা ক্লজৰ নিচিনা নহয় মানুহৰ নিচিনা নৰ্মেল মানুহৰ নিচিনা দৌৰা
দৌৰা আৰে কি দৌৰিছা এখন তুমি সো বিৰাট ঠাণ্ডা লাগিছে ঘৰলৈ যাওঁ এতিয়া একদম আৰু নোৱাৰো থাকিবলৈ সো আজি ভিডিঅ'টো ইমানে আপোনালোকে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব নটিফিকেশন পাবৰ কাৰণে আমাৰ চেনেলটোৰ নাম হৈছে ইটু খিটু EETUXITU ইটু খিটু আৰু আপোনালোকে ইটু খিটু বুলি যদি এইটো ক'ৰবাত বেলেগত যদি ফেচবুকত চাই আছে ইটু খিটু বুলি পেলাই চাৰ্চ কৰিলে আপোনালোকে ইউটিউবত চেনেলটো পাই যাব সাবস্ক্ৰাইব কৰিব অ'কে তেতিয়াহ'লে আৰু এটা বেলেগ ভিডিঅ'ত আমি লগ পাম বাই বাই